everyone, welcome back to my YouTube channel. আজি অন্য এটা ভিডিঅ'লৈ আহিছোঁ আৰু মই বৰ্তমান আছোঁ মাগুৰী বিলত। মাগুৰী বিল আছে তিনচুকীয়াত। আপোনালোকে ইয়ালৈ আহক এপাক আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰক। আৰু আমি boat এখন হায়াৰ কৰিলোঁ আৰু এতিয়া আমাক নাৱৰীয়া দাদাজনে নদীৰ পৰা বিললৈ গৈ আছে। আমি নাৱেৰে ডিব্ৰু নদীয়েদি আগুৱাই গ'লোঁ বিললৈ। বিলৰ আৰম্ভণিতে আমি এজাক তেলটুপি চৰাই দেখিবলৈ পালোঁ। অজস্ৰ চৰাই আমাৰ নাও কাষেৰে আমাৰ লগত উৰি গৈ থাকিল। নাৱৰীয়াজনে জানিবলৈ দিলে যে এই চৰাইবোৰে নাৱৰ ডিঙৰা ডালত বহিবলৈ আহে। বিলত বহুত waterlily ফুলি আছে আৰু আমি এপাহ দুপাহ দেখিবলৈ আৰম্ভ কৰিলোঁ। অলপ দূৰ গৈ বিলত থকা চৰাইবোৰ দেখিবলৈ আৰম্ভ কৰিলোঁ। চৰাইবোৰ বৰ আপোন মনে বিলখনত চৰি আছিল। গতিকে যিমানে আমি চৰাই কাষলৈ গৈছিলোঁ, চৰাইবোৰ সিমানে দূৰলৈ উৰি গ'ল। আমি নিচেই ওচৰৰ পৰা চাকৈ চকোৱা, যাক ইংলিছত ৰুডিচিয়েল ডাক বুলি কৈ দেখিলোঁ। এই চৰাই যোৰা পাতি থাকে আৰু শুনামতে ইয়াৰে এটা মৰি থাকিলে ইটোও দুখতে মৰি থাকে। এইদৰে গৈ থাকোঁতে বেলি কিৰণ বিলখনত পৰাত চাবলৈ বৰ ধুনীয়া লাগিছিল। মাগুৰী বিলখন এতিয়া সকলোৱে চিনি পায়। বিশেষকৈ চৰাই ভাল পোৱা মানুহৰ বাবে বিলখন বিশেষ আকৰ্ষণ। এই যে চৰাই দুজনী উৰি গ'ল, এয়া হ'ল চাকৈ চকোৱা। ইয়াৰ পৰা আৰম্ভ হৈছে waterlilyৰে ভৰি থকা বিলৰ বিশেষ আকৰ্ষণ। কিন্তু দুখৰ কথা যে বিললৈ অহা বহুতো টুৰিষ্টে এই ফুলবোৰ ছিঙি লৈ যায় বাবে ফুলবোৰ সেৰেঙা হৈ গৈছে। ছিজনৰ আৰম্ভণিতে ফুলেৰে বিলখন ভৰি থাকে। এই যে মেটেকাখিনি দেখিছে, এইখিনি ইয়াৰ গাঁৱৰ ৰাইজে মাছৰ বাবে মেটেকাবোৰ এইদৰে গোট খুৱাই থয় আৰু ইয়াতে মাছবোৰ সোমাই থাকে আৰু এই পানীত থকা উদ্ভিদবোৰ মাছে খাই ডাঙৰ হয়। আপোনালোক সকলোৱে জানে যে 2020 চনত বাগজান তেলখাদত জুই লাগিছিল আৰু সেই সময়তে বিলখন তেলেৰে উপচি পৰিল। তাৰ বাবে বিলৰ বহুতো মাছ আৰু চৰাই মৰি গৈছিল। ইয়াৰ পিছতে যেতিয়া বাৰিষাৰ পানী বিলত ভৰি পৰিছিল, তেতিয়াই তেলবোৰ উটুৱাই লৈ গৈছিল। এই বিলখন নতুন গাঁও, বাগজান, বাৰেকুৰি আদি গাঁৱৰ মাজত আছে। গাঁৱৰ ৰাইজে ইয়াতে মাছ ধৰি জীৱিকা নিৰ্বাহ কৰে। শীতৰ আগমন হোৱাৰ লগে লগে ইয়াত বহুতো নানাবিধৰ চৰাই দেখিবলৈ পোৱা যায় আৰু এই উৰি থকা চৰাইকেইজনীৰ নাম হ'ল হুইচলিং টিল বা লেচাৰ হুইচলিং ডাক। এই উৰি যোৱা চৰাইকেইজনীক শৰালী হাঁহ বুলিও কয়। এই গাঁওখনৰ প্ৰতিজন লোকে এই চৰাই সংৰক্ষণ কৰে বাবে কোনো চৰাই চিকাৰ নকৰে, যাৰ বাবে প্ৰতিটো শীতকালত সুদূৰ চাইবেৰিয়াৰ পৰা অনেক পৰিভ্ৰমী চৰাই ইয়ালৈ আহে। আৰু এতিয়া উৰি যোৱা চৰাইজনীৰ নাম হ'ল দ্য এছিয়ান ওপেনবিল ষ্টৰ্ক। আপোনালোকে যদি নেচাৰ লাভাৰ্ছ বা বাৰ্ড লাভাৰ্ছ হয়, তেন্তে আপোনালোক মাগুৰী বিললৈ নিশ্চয় আহক আৰু আপোনালোকে ইয়াত বাৰ্ড ৱাচিং কৰিব পাৰিব। ইয়াত বিভিন্ন প্ৰজাতিৰ আপোনালোকে বাৰ্ডছ পাব। আৰু এই চৰাইকেইজনীৰ নাম হৈছে বাৰ হেডেড গোছ। তেওঁলোক একেলগে জাকত থাকে, আপোনালোকে এনেকৈ তাহাঁতক পাব। এইদৰে আমি বহু সময় বিলত নাৱেৰে ফুৰি পুনৰ কটেজলৈ ঘূৰি আহিলোঁ। আহি থাকোঁতে বাঁহ এডালত লেচাৰ কমৰেণ্ট, অসমীয়াত পানী কাউৰী এজনী দেখিবলৈ পালোঁ। অলপ দিনৰ পাছতে এই মেটেকাবোৰৰ মাজত থকা মাছবোৰ ধৰি গাঁৱৰ ৰাইজে বজাৰত বিক্ৰী কৰিব। এই নাৱৰীয়াজনো এজন মাছমৰীয়া আৰু তেওঁ বেয়া হৈ যোৱা সঁজুলিবোৰ ভাল কৰিবলৈ ঘৰলৈ লৈ গৈছে। এই উৰি যোৱা চৰাইজনী কিংফিছাৰ, যাক অসমীয়াত মাছৰোকা বুলি কয়। আমাৰ নাওখন দেখি উৰি গৈ কাষতে থকা জোপোহা এটাত পৰিলেগৈ। এই বিলত ধৃতৰাজ, বৰশৰালী, শৰালী হাঁহ, চাকৈ চকোৱা, দীঘল নেজীয়া, ফুটুকী হাঁহ, শামুক ভঙা, তেলীয়া হাৰেং, বৰটোকোলা, কামচৰাই, বিভিন্ন প্ৰকাৰৰ বগ, কেইবাবিধো মাছৰোকা চৰাই পোৱা যায়। পৃথিৱীৰ বিখ্যাত মেণ্ডাৰিন ডাকো কেইবাবছৰ ধৰি এই বিলখনলৈ আহি আছে। এই ধুনীয়া হাঁহজনীক চাবলৈ দেশ বিদেশৰ টুৰিষ্ট বিলখনত আহি ভিৰ কৰিছে। এইদৰে আমি বহুত সময় বিলত কটাই কহুৱা ইকো কেম্পলৈ ঘূৰি আহিলোঁ। আৰু আমি মাগুৰী বিলখন এক্সপ্ল'ৰ কৰি অহাৰ পিছত আমি এতিয়া জুলনা জ্বলি আছোঁ মই আৰু মাহীয়ে। আৰু আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে, তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকেও ইয়ালৈ এবাৰ নিশ্চয় আহক।